আলফাৰ বিৰুদ্ধে অব্যাহত থাকিব অভিযান। এই অভিযান আৰু তীব্ৰতৰ হ'ব। তিনিচুকীয়া জিলাৰ বৰডুমচাত আলফাৰ গুলীত ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সীমান্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে এই সাহসী বিষয়াগৰাকীৰ মৃত্যু অথলৈ যাবলৈ দিয়া নহ'ব। লগতে তেওঁ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান তীব্ৰত হোৱাৰ লগতে কেনেকৈ বুলেট প্ৰুফ জেকেট পিন্ধাৰ পাছতো বিষয়াজনৰ মৃত্যু ঘটিল তাৰ উচিত তদন্ত হ'ব। আমি এইটো একটা কথা হৈছে কি এইটো আমি সকলোৱে নিন্দা কৰা উচিত আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে দেশৰ বৃহত্তৰ স্বাৰ্থত আজি আমাৰ নিৰ্ভীক পুলিচ বিষয়া ভাস্কৰ কলিতাই আত্মবলিদান দিছে আৰু তেখেতক আমি আজিৰ তাৰিখত তেখেতে দেশৰ স্বাৰ্থত যিখিনি কাম কৰিলে সমাজে সদায় মনত ৰাখিব আৰু আগন্তুক দিনত আমি যেহেতুকে অসমৰ ৰাইজৰ সহযোগত বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত আৰম্ভণিৰ পৰা এটি কথা কৈ আহিছোঁ যে অসমৰ উন্নয়নৰ বাবে অসমৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে ইয়াত শান্তি সমন্বয় ভাতৃত্ব আৰু বন্ধুত্ব একান্তই প্ৰয়োজন। সেইবাবে আমি সন্ত্ৰাসবাদ মুক্ত অসম নিৰ্মাণ কৰাৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবৰ বাবে আহ্বান জনাইছোঁ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি দৃঢ়তাৰে যুঁজ দিম কাৰণ ভাস্কৰ কলিতাৰ যিটো আত্মবলিদান ই অথলে নাযায় আৰু আমি প্ৰত্যেকগৰাকী গণতন্ত্ৰত বিশ্বাসী প্ৰত্যেকগৰাকী নাগৰিকে এই ক্ষেত্ৰত আমি দৃঢ়তাৰে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগিব আৰু ইয়াৰ উপৰিও আমি গোটেই ঘটনাটোৰ সন্দৰ্ভত আমি অতি শীঘ্ৰে আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিম আৰু এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াক এই ক্ষেত্ৰত আমি দায়িত্ব অৰ্পণ কৰিম। সেইবাবে বুলেট প্ৰুফ জেকেটৰ পৰা আৰম্ভ কৰি গোটেই ঘটনাটো বিতংভাৱে তদন্ত কৰিবৰ বাবে এগৰাকী জ্যেষ্ঠ বিষয়াক আমি দায়িত্ব অৰ্পণ কৰিম। ইফালে নিহত বিষয়াগৰাকী পৰিয়াললৈ ৰাজ্য চৰকাৰে ঘোষণা কৰিছে 20 লাখ টকাৰ আৰ্থিক সাহায্য। পত্নীয়ে পাই থাকিব দৰমহা। নিহত বিষয়াগৰাকীৰ নশ্বৰ দেহ ইণ্ডিগো বিমানেৰে স্বগৃহলৈ অনা হয়। পৰ্যাৰ বিমানবন্দৰৰ পৰা পোনে পোনে পলাশবাৰীৰ স্বগৃহলৈ নিয়া হয় নশ্বৰ দেহ। ব্যুৰো ৰিপৰ্ট আছাম।